কৰি আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতৰ বাসগৃহত আহি আমাৰ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আৰু সকলোৱে গৈ এই স্থানলৈ আহিলোঁ। তেখেত এজন অতি জনপ্ৰিয় ব্যক্তি আছিল। সাধাৰণ লোকৰ লগত এটা আত্মীয় সম্পৰ্ক তেখেতে কৰ্মজীৱনক আগুৱাই নিছিল আৰু তেখেতৰ বিয়োগে বিশেষকৈ আমাৰ দলৰ এজন বিশেষ কেন্দ্ৰীয় কমিটিৰ ব্যক্তি হিচাপে আমি হেৰুৱাইছোঁ। তেখেতৰ বিয়োগত আমি সকলো মৰ্মাহত। ছাৰ, কাইলৈ নতুন এছপি আহিব নেকি? এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই। হয়তো দুই এদিনতে গোটেই পৰিস্থিতিটো পৰ্যবেক্ষণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব আৰু এই বিষয়ে হয়তো কাইলৈ বুলি নকওঁ, দুই এদিনতে স্কুল খোলাৰ ক্ষেত্ৰত এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, কিন্তু স্কুল খোলাৰ দিশতে আমি চিন্তা কৰি আছোঁ। ছাৰ, ৰাজনৈতিক এটা কথা সুধিছোঁ। কংগ্ৰেছৰ পৰা বহুকেইজন বিধায়ক অসম গণ পৰিষদত যোগদান কৰাৰ কথা ওলাই আছে। কেতিয়া যোগদান কৰিব, কোন যোগদান কৰিব? নামনিৰো কেইবাজনো বিধায়ক থকা বুলি চৰ্চা চলিছে। আচলতে সকলোৰে এটা ৰাজনৈতিক সমীকৰণ আছে। আমি যদি এতিয়া কোনোবাই হয়তো এটা বিশ্বাস ৰাখি যোগাযোগ কৰিছে, সেই তথ্য যদি শুধৰি কৰোঁ, তেখেতসকলৰ ৰাজনৈতিক কথাবিলাকৰ সমীকৰণো হয়তো শুদ্ধ নহ'ব পাৰে, মানে শুদ্ধ জেগাত সময় নহ'ব পাৰে, শুদ্ধ সময়। গতিকে গোটেই ৰাজনৈতিক পৰিক্ৰমাটো আপোনালোকে দেখিছে যে কংগ্ৰেছৰ আজিৰ দিনটোত ভৱিষ্যত কি হ'ব সকলোৱে এটা অনুমান কৰিছে আৰু সেইকাৰণে ভৱিষ্যতৰ ৰাজনৈতিক দিশটোত নিজৰ ছাৰ্ভাইভেলেই হওক বা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে এটা